মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ গণিতৰ অধ্যায় 6 ত্ৰিভুজ ইয়াৰ কিছু ইম্পৰ্টেণ্ট কোৱেশ্চন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সো দেৰি নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম কোৱেশ্চনটো হৈছে যদি এডাল ৰেখাই ত্ৰিভুজ ABC এইটো ত্ৰিভুজ এনেকুৱা ধৰা ABC AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে তেনেহলে প্ৰমাণ কৰিব লাগে যে AD by AB equal to AF by AC। ইয়াৰ সমাধানটো হৈছে ত্ৰিভুজ ABC ৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত এডাল ৰেখাই ছেদ কৰে আৰু BC সমান্তৰাল DE হলে প্ৰমাণ কৰিব লাগে যে AD by AB equal to AE by AC। সো ত্ৰিভুজটো এনেকুৱা হ'ব A এটো BC এইটো এটা ত্ৰিভুজ আৰু তাৰে AB ৰ মাজত হৈছে D বিন্দু আৰু AE ৰ মাজত হৈছে C বিন্দু মাজত কাটিছে। সো এতিয়া তোমালোকে প্ৰমাণ কৰিব লাগিব যে AD by AB আৰু AE by AC প্ৰমাণ যিহেতু DE প্যাৰেলেল BC তাৰ মানে এই DE আৰু BC কি হয় সমান্তৰাল হয় এইটো এটা আৰু এইটো এটা কি হয় সমান্তৰাল হয়। সো গতিকে AD by AB AD by কি হ'ব AB equal to AE by AC AE by AC এইটো তোমালোকৰ উপপাদ্য 6.1 মতে তোমালোকৰ গণিতত এই উপপাদ্যটো পাবা। এই উপপাদ্য মতে তোমালোকৰ এইটো এই দুটা সমান বা BD by AD equal to EC by AE সোয়া BD এই BD by কি হ'ব AD তাৰ পিছত EC হয় EC by কি হ'ব AE এই দুটা বা BD by AD plus equal to EC by AE plus 1 this implies এতিয়া সোয়া BD plus AD সোয়া এই BD plus কি হ'ব AD by কি হ'ব AD তাৰ মানে এইখিনি equal to EC ইয়াৰ পৰা EC plus AE by কি হ'ব AE this implies AB by AD so AB by ki AD equal to AC eto AC by ki AE ইয়াৰ মাজৰ this implies AD by AB এতিয়া AD by কি হল AB equal to AE by AC। সো তোমালোকৰ এটোৱে প্ৰমাণ কৰিব লাগিছিল তেতিয়া প্ৰমাণ হৈ গল। তাৰ পিছৰ কোৱেশ্চনটো হৈছে 2 নম্বৰ প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান। সো ইয়াৰ সমাধানটো হৈছে ABC সমবাহু ত্ৰিভুজত AD লম্ব BC ধৰা হল AB equal to BC equal to AC equal to twice A এতেকে BD equal to DC by half of BC equal to A ABD সমকোণী ত্ৰিভুজৰ পৰা AB square equal to AD square plus BD square this implies twice A whole square equal to AD square plus A square this implies 4A square equal to AD square plus A square this implies 4A square minus A square equal to AD square this implies AD square equal to thrice A square so ইয়াতে 4A square minus A square কিমান হ'ব thrice A square so equal to 3 into ইয়াতে সোয়া A মানে কিমান পাইছো আমি ইয়াতে এইটো ওপৰত এখানে লোৱা হৈছে half of BC so এইটো ইয়াতে বহাই দিয়া হৈছে half of BC মানে AB by 2 এইটো thrice A square মানে ইয়াতে AB by 2 ইয়াতে whole square এইটো 3 থাকিলে তাৰ পিছত this implies AD square equal to 3AB square by 4 so 3AB square এইটো ইয়াতে যদি পূৰণ হৈ যায় তেতিয়াহলে কি হ'ব ইকুৱেল টু এইটো এফালে পূৰণ হৈ যাব তাৰ মানে 4AD square so তোমালোকৰ এইটোৱে উলাব দিছিলে 4 গুণ হ'ব লাগে so এইটোৱে হৈ গ'ল। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো হৈছে ABC এৰ BC ৰ ওপৰত অকা লম্বডালে BC বাহুক D বিন্দুক কাটে যাতে BD equal to 3CD প্ৰমাণ কৰা যে twice AB square equal to twice AC square plus BC square so ইয়াৰ সমাধানটো হৈছে দিয়া আছে ত্ৰিভুজ ABC ৰ AD লম্ব BC আৰু DB equal to 3CD এতিয়া BC equal to CD plus DB this is equal to CD plus 3CD যেহেতু DB equal to 3CD equal to 4CD এটো ইকুয়েশন নাম্বার 1
সো এইটো সমকোণী ত্ৰিভুজৰ ADC ৰ পৰা পাও এইটো ADC ৰ পৰা পাও কি AD স্কয়ার ইকুয়াল টু AC স্কয়ার মাইনাস CD স্কয়ার এইটো সমান ইকুয়েশন নাম্বার 2 তো পাইথাগোরাসৰ উপপাদ্য ব্যৱহাৰ কৰি এইটো পাও এইটো হল পাইথাগোরাসৰ উপপাদ্য তাৰপিছত আকৌ সমকোণী ত্ৰিভুজৰ ত্ৰিভুজ ADB ৰ পৰা এইটো ADB ৰ পৰা কি পাও AD স্কয়ার ইকুয়াল টু AB স্কয়ার মাইনাস DB স্কয়ার সো এইটো ইকুয়েশন 3 এতিয়া 2 আৰু 3 ৰ পৰা কি পাও AC স্কয়ার মাইনাস CD স্কয়ার ইকুয়াল টু AB স্কয়ার মাইনাস DB স্কয়ার This implies AB square equal to AC square minus CD square plus DB square. So here this implies AB square equal to AC square minus CD square plus 3CD whole square. যেহেতু DB equal to 3CD ওপৰত চোৱা পাইছো এইটো DB equal to 3CD. This implies AB square equal to AC square minus CD square plus 9CD square. So এইটো 9CD square পৰা এটা CD square বাদ গলে কিমান থাকিব 8CD square. So this implies ইয়াৰ পৰা যদি twice AB whole square equal to মানে 2 এৰে মাল্টিপল কৰি দিয়া যায় তেতিয়া হলে 2AC square plus 16 এইটো 2 into 8 equal to 16 CD square. So this implies twice AB square equal to 2AC square plus 4CD square. This implies twice AB square equal to twice AC square plus BC square. এইটো সমীকৰণ 1 ৰ পৰা পাও সো এতে কি 2AB square equal to 4AC square plus BD square এইটো প্ৰমাণ কৰিব লাগে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো আছে সমকোণী ত্ৰিভুজত প্ৰমাণ কৰা যে অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান সো ইয়াৰ সমাধানটো হৈছে ABC এটা সমকোণী ত্ৰিভুজ ইয়াৰ B কোণটো সমকোণ প্ৰমাণ কৰিব লাগে যে AC square equal to AB square plus BC square. So এইটো আঁকিব লাগিব AC ৰ ওপৰত BD লম্ব টনা প্ৰমাণ ত্ৰিভুজ ABD আৰু ABC ৰ পৰা এইটো ত্ৰিভুজটো এইটো সো এতিয়া angle ABD equal to ABC 90 degree so এইটো angle ABD আৰু BDC এই দুটাই কি হয় 90 ডিগ্ৰী হয় তাৰপিছত angle A equal to angle A এইটো সাধাৰণ কোণ তাৰপিছত ত্ৰিভুজ ABD equal to ত্ৰিভুজ angle ABD equal to angle BCA ত্ৰিভুজৰ কোণৰ ধৰ্ম মতে এই দুটা সমান সো এতেকে ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ ABC এইটো AAA মানে কোন যেটো শর্ত আছে সেই শর্ত মতে এই ত্রিভুজ দুটা সদৃশ্য হয় গতিকে AD by AB equal to AB by AC so সদৃশ ত্রিভুজৰ অনুৰূপ বাহু হয় এইবিলাক তো বাহুৰ সমানুপাতিক তাৰ পিছত this implies ADB into AC equal to AB square একেদৰে ত্রিভুজ CDB সদৃশ ত্রিভুজ ABC এতেকে CD by BC equal to BC by AC so this implies CD into AC equal to BC square to সমীকৰণ 2 এতিয়া সমীকৰণ 1 আৰু 2 যোগ কৰি দিলে AD dot মানে AD into AC plus CD into AC equal to AB square plus BC square this implies AC into AD plus CD equal to AB square plus BC square this implies AC into AC equal to AB square plus BC square so this implies AC square equal to AB square plus BC square so এইটোৱে প্ৰমাণ কৰিব লাগে তাৰ পিছৰ কোৱেশ্চনটো আছে 5 নম্বৰ দুটা সদৃশ ত্ৰিভুজৰ তাৰ পিছৰ কোৱেশ্চনটো আছে 5 নম্বৰ দুটা সদৃশ ত্ৰিভুজৰ কালেৰ অনুপাত হিয়তৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান প্ৰমাণ দিয়া আছে যে ABC আৰু PQ দুটা ত্ৰিভুজ আৰু হিয়ত সদৃশ অৰ্থাৎ ত্ৰিভুজ ABC সদৃশ PQR আমি প্ৰমাণ কৰিব লাগে যে ABC by PQR equal to AB square by PQ এইটো হল তাৰ পিছত BC by QR whole square equal to CA by RP এইটো whole square তো ত্ৰিভুজৰ কালি উলিয়াবৰ বাবে আমি AM আৰু PN উন্নতি দুটা টানিব লাগে সো এইটো AM আৰু এইটো হল AN তাৰ পিছত এতিয়া AR এইটো ABC equal to half of BC into AM আৰু AR PQR equal to half of QR into PN হেয়ে AR মানে এরিয়া এইটো AR মানে হয় এরিয়া মানে কালি so ABC by PQR equal to half of BC into AM
by half of QR into PN equal to BC into AM by QR into PN. So etu equation number 1. Tapisot etia tripos ABM aro PQN so etu ABM aro PQN ki hoy angle angle B equal to angle Q jehetu ABC hodrish PQR aro angle M equal to angle N প্রতিটোৱে কি হয় 90 ডিগ্ৰী সমান হেয়ে ত্রিভুজ ABM hodrish PQN এটো কোন শর্ত মতে এতেকে AM by PN equal to AB by PQ এটো সমীকরণ 2 তদুপৰি ত্রিভুজ ABC hodrish PQR এটো দিয়া আছে হেয়ে AB by PQ equal to BC by QR equal to CA by RP তো এটো কোয়েশ্চন 3 এতেকে ABC kali by PQR or kali equal to AB by PQ into AM by PN eto 1 aru 2 er pora equal to AB by PQ into AB by PQ so equal to AB by PQ whole square so etia 3 er sahayot ami pao ABC kali by PQR kali equal to AB by PQ whole square equal to BC by QR whole square equal to CA by RP whole square so eto tomalko proman koribo lagisil so eto proman hoy gol so video to jodi bhal lage tetiale eta like kori diba aru etu channel jodi notun hoy thaka tetiale enaka important video pabole etu channel subscribe kori kakor notification bell icon to tipi rakhiba dhonnobad।